নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই মুহূৰ্তত জনাই আছো মেট্ৰিকৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা জৰুৰী খবৰ। আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিল হোৱাটো চৰকাৰৰ ব্যৰ্থতা বুলি আজি সদনৰ মজিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে। বিধানসভাৰ মজিয়াত স্বীকাৰ কৰিছে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে প্ৰশ্ন কাকত ফাদিল কৰা হৈছে, প্ৰশ্ন কাকত ফাদিল হৈছে আৰু এইটো চৰকাৰৰ ব্যৰ্থতা বুলি মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিছে। চলিত বৰ্ষৰ মেট্ৰিকৰ পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন কাকতখন ফাদিল হোৱাক লৈ চলি থকা বিতৰ্কৰ সন্দৰ্ভত আজি বিধানসভাৰ মজিয়া উত্তাল হৈ পৰিছে। বিধানসভাৰ মজিয়াত প্ৰথমবাৰৰ বাবে মুখ খুলিছে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মেট্ৰিকৰ প্ৰশ্ন কাকতখন ফাদিল হোৱাটো চৰকাৰৰ ব্যৰ্থতা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে এই ব্যৰ্থতা তেওঁ স্বীকাৰ কৰিছে। শিক্ষাৰ্থী তথা সাধাৰণ ৰাইজ অধিক উদ্বিগ্ন হৈ থকা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয়, সেৱাক ভৱিষ্যত দিনত আৰু অধিক সক্ৰিয় হৈ থাকিব আৰু সক্ৰিয় কৰি এনেধৰণে যাতে কেতিয়াও প্ৰশ্ন কাকত ফাদিল হ'ব নোৱাৰে তাৰ শক্তিশালী ব্যৱস্থা ল'বলৈ পৰামৰ্শ দিম। লগতে ছাত্ৰ ছাত্ৰীসকলক নতুন উদ্যমেৰে পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ সুৰক্ষা চৰকাৰে দায়িত্ব সহকাৰে ল'ব বুলিও মন্তব্য কৰিছে। সদনৰ মজিয়াত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই প্ৰশ্ন কাকত ফাদিল কৰা ঘটনাটোত অসমৰ এখন বিদ্যালয়ৰ চেণ্টাৰ ইনচাৰ্জ আৰু ৩-৪জন শিক্ষক জড়িত আছে বুলি অতি দুখ আৰু আক্ষেপেৰে প্ৰকাশ কৰিছে। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৪৮ ঘণ্টাৰ ভিতৰতে ঘটনাটো পোহৰলৈ অনা অসম আৰক্ষীৰ ভূমিকাক ভুয়সী প্ৰশংসা কৰিছে। নিৰ্দিষ্ট কেইজনমান শিক্ষকৰ এনে নিকৃষ্ট কাণ্ডৰ বাবেই সেৱা আৰু শিক্ষামন্ত্ৰীক দোষাৰোপ কৰাটো উচিত নহয় বুলি পাকে প্ৰকাৰে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। প্ৰশ্ন কাকত ফাদিল ঘটনাৰ তদন্তৰ যাতে কোনো ব্যাঘাত নজন্মে তাৰ বাবেই মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই বিগত ৪৮ ঘণ্টা নীৰৱে আছিল বুলিও কৈছে সদনৰ মজিয়াত। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই লগতে কয়, প্ৰশ্ন কাকত ফাদিল কৰাৰ ঘটনাত এতিয়ালৈকে এজন মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আন ৩জন মূল দোষীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ'ব বুলি সদনৰ মজিয়াত আজি উত্থাপন কৰিছে। অৱশ্যে তদন্তৰ খাতিৰত তেওঁলোকৰ পৰিচয় প্ৰকাশ কৰাৰ পৰা বিৰত থাকিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বুধবাৰলৈকে এই গোচৰৰ সৈতে জড়িত থকাৰ অভিযোগত ১২জন ছাত্ৰ ছাত্ৰী আৰু ৪জন চৰকাৰী কৰ্মচাৰীকে ধৰি মুঠ ২৫জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। উল্লেখযোগ্য যে সোমবাৰে অনুষ্ঠিত হ'বলগীয়া মেট্ৰিক পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ বিষয়ৰ প্ৰশ্ন কাকত ফাদিলৰ বিষয়টোক লৈ বৰ্তমানো উত্তপ্ত হৈ আছে সমগ্ৰ ৰাজ্য আৰু ইয়াৰ পিছত পৰৱৰ্তী তাৰিখ হিচাপে সেই পৰীক্ষাৰ দিন অহা ৩০ মাৰ্চ ধাৰ্য কৰা হৈছে।